ভকত বৎসল হৰি ব্ৰহ্মা মানৱ পুত্ৰৰ জন্ম লৈ জগতত তজনাম গুণাম কীৰ্তন কৰি ফুৰিছো আজি এই সংসাৰৰ মাজত। অদ্ভুত লাগে ভাবি নিৰন্তৰ বিমোহিত হওঁ কল্পনা কৰি তব মানৱী জন্ম লৈ অন্ধকাৰ কাৰাগাৰত শূন্য পৰিচিলা তুমি মাতৃৰ হিত আৰু শৈশৱৰে পৰা নাও লীলা কৰি আজি তুমি এই জগতত ত্ৰাণকৰ্তা ৰূপে ভোলা কৰিছা। ধন্যবাদ এই নিষ্কিন নাৰদক যে তোমাৰ কৰোণাৰ পৰা কেতিয়াও বঞ্চিত নকৰো তাতে একচিত্তে কৰো কামনা। বাৰু প্ৰভু তোমাৰ চৰণলৈ লক্ষ্য কৰি এবে মই জনাইছো সহস্ৰ প্ৰণতি। শান্তা